আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি তো খুবেই গুৰুত্বপূৰ্ণ ভিডিওটো অলপ স্কিপ নকৰিবা আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে গো সুৰক্ষা বিধেয়কক লৈ উত্তপ্ত সদন। যে গৰুক লৈ বছৰি কৃষকে গঢ়ি তোলা 20,000 কোটিৰ অৰ্থনীতি 1,000লৈ হ্ৰাস পাব। যে শুক্ৰবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী। এই অন্তিম দিনটোত বিধানসভাত গো সুৰক্ষা আইন 2021 সন্দৰ্ভত আলোচনা হয়। যে গো সুৰক্ষা আইনৰ প্ৰসংগত উত্তপ্ত হৈ পৰে সদন। এই গো সুৰক্ষা বিধেয়কত মুঠ 76টা সংশোধনী আইন আছে। যে পৰিসংখ্যা মতে অসমত 1,09,327টা গৰু আছে। যে গৰু বিলুপ্ত প্ৰায় প্ৰাণী নহয় কিয় সংৰক্ষণৰ বাবে আইন বিচৰা হৈছে। কেৱল ধৰ্মীয় দৃষ্টিৰে বিষয়টো চাব বিচৰা হৈছে। যে গৰুক লৈ বছৰি 20,000 কোটি টকাৰ অৰ্থনীতি অসমৰ কৃষকে গঢ়ি তুলিছে। যে গো সুৰক্ষা আইনৰ পিছত এই অৰ্থনীতি 1,000 কোটিলৈ নামি আহিব। অৰ্থাৎ বছৰি 19,000 কোটি টকাৰ লোকচান হ'ব। মন্দিৰ সত্ৰৰ পৰা 5 কিলোমিটাৰ দূৰত গো মাংস কটা বিক্ৰী বন্ধ কৰিব দিছে। এনে হ'লে অসমত গো মাংস বিক্ৰী কৰিবই নোৱাৰিব। এনেকুৱা ঠাই অসমৰ ক'তো নাই। যে আইনত গো মাংসৰ বেপাৰীৰ বাবে যি শাস্তিৰ ব্যৱস্থা কৰিছে উগ্ৰপন্থীৰ ক্ষেত্ৰত সেই ব্যৱস্থা নাই। এনে কঠোৰ আইন নাৰী সুৰক্ষাৰ বাবে আনক, ধৰ্ষণকাৰীৰ বিৰুদ্ধেও আনক। কঠোৰ ব্যৱস্থা নাই নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হওক। সদনত এই মন্তব্য কৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। এই বিলখন পাছ কৰিলে চৰকাৰেও উপলব্ধি কৰিব কি ভুল কৰিলে। বিলখনৰ প্ৰসংগত CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও মন্তব্য কৰিছে যে আমি ল'ৰাৰ নামভৰ্তিৰ সময়ত গৰু বিক্ৰী কৰোঁ, ছোৱালীৰ বিয়াৰ সময়ত গৰু বিক্ৰী কৰোঁ। কিন্তু গো সুৰক্ষা বিলখন মতে 14 বছৰলৈ এটা দমৰা পুহি ৰাখিব লাগিব গৰাকীয়ে। বিপদত গৰু বিক্ৰী কৰি সকাহ পাব নোৱাৰিলে পোহাৰ প্ৰতি কিয় আগ্ৰহী হ'ব কৃষকে। এই আইনে খাদ্যৰ অধিকাৰ ব্যাহত কৰিব। যে বিলখন SELECT কমিটিলৈ পঠিয়াব লাগে। যে সদনত গো সুৰক্ষা আইনৰ প্ৰসংগত এই মন্তব্য কৰিলে বিধায়ক মনোৰঞ্জন তালুকদাৰে। ইফালে গো সুৰক্ষা বিধেয়কৰ প্ৰসংগত কংগ্ৰেছ বিধায়ক ৰফিকুল হুছেইনেও মন্তব্য কৰিছে। এই বিলখনে গৰুৰ চোৰাং বেহা ৰোধৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণৰ কথা কৈছে তাত আমি 100% সমৰ্থন কৰিছোঁ। অসমত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ ঘটনা ঘটা নাই। যে শিৱদৌলৰ নিচেই কাষতে এটা মছজিদ আছে। দুজন বন্ধু একেলগে আহিলে এজন সোমাই মন্দিৰত আনজন সোমাই মছজিদত। যে তাৰ পিছত মছজিদ শিৱদৌলৰ পৰা ওলাই একেলগে গুচি যায় ঘৰলৈ। এয়াই আমাৰ সভ্যতা। যে সদনত এই মন্তব্য কৰিলে ৰফিকুল হুছেইনে। তো এই আছিল আজিৰ গো সুৰক্ষা বিধেয়ক আইন সম্পৰ্কে আমাৰ বাতৰি। যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা লেটেষ্ট ধৰণৰ ভিডিঅ'বোৰ আপলোড পাই থাকিবলৈ। তো আজিলৈ ইমানেই। থেংক ইউ so much।